নমস্কাৰ বন্ধুসকল, মই হলো এডি আৰু আপুনি চাইছে B1। আজি আমি এই ভিডিঅ'ত কি বিষয়ে আলোচনা কৰিম সেইটো আপুনি থাম্বনেইল চাই গম পাইছেই চাগে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1ত আমাৰ ফেচটো গ্লো আৰু ক্লিয়াৰনেছ দেখিবলৈ হ'লে পানী আৰু ভিটামিন চিৰ প্ৰয়োজন। তো পানী আমি নৰ্মেলি খাই থাকোঁ, তো যিমান বেছি পৰিমাণে পাৰে সিমান পানী খাবলৈ চেষ্টা কৰিব। আৰু ভিটামিন চি আমি নৰ্মেল যোনবিলাক খাওঁ যেনেকৈ নেমু, আমলখি, কমলা, তো এইকেইটাৰ পৰা আমি ভিটামিন চি পাই যাওঁ। তো ভিটামিন চি কি প্ৰয়োজন? তো ভিটামিন চি কি কৰে, আমাৰ ফেচৰ যোনটো গ্লো আছে, ক্লিয়াৰনেছ আছে, আমাৰ নেচাৰেলি যোনটো দেখাত গ্লো আছে, সেই গ্লোটো আনি দিয়ে। লগতে আমাৰ ইমিউনিটি বুষ্ট কৰে। তো ভিটামিন চি আমি আজিকালি নৰ্মেল যোনবিলাক খাওঁ নেমু, তো নেমুৰ পৰা আমি ভিটামিন চি পায়ে আছোঁ। তো নেমুৰ চৰ্বত আপুনি ৰাতিপুৱা আবেলি নহ'লে দিনত এবাৰ আপুনি বনাই ল'ব, বনাই লৈ আপুনি নেমুটো চৰ্বত খাই ল'ব। তেতিয়া কি হ'ব, আমাৰ ভিটামিন চিও পাই যাম, লগতে আমাৰ ভিটামিন চিৰ যোনটো পৰা প্ৰয়োজন সেই বস্তুখিনি আমি পাই যাম। তো আমি প্ৰথমত জানি ল'লোঁ যে আমাৰ ফেচটো গ্লো, নেচাৰেলি গ্লো দেখিবলৈ হ'লে আমাৰ কি দৰকাৰ, পানী আৰু ভিটামিন চিৰ দৰকাৰ। নম্বৰ 2ত হ'ল যিমান পাৰে আপুনি ঠাণ্ডাযুক্ত খাদ্য খাব। তো ঠাণ্ডাযুক্ত খাদ্য বুলি ক'লে আকৌ আমি যে দোকানত গৈ ক'ল্ড ড্ৰিংক খাওঁ, কোকো ক'লা খাওঁ, মাউণ্টেন ডিউ, 7 আপ, এইবিলাক নহয়। এইবিলাকৰ প্ৰভাৱ আৰু বেয়াহে পৰে। যেতিয়া খাওঁ তেতিয়া ৰিলিফ পাওঁ, কিন্তু পিছত এইবিলাকৰ এফেক্ট বেয়া হয়। তো আপুনি ঠাণ্ডাযুক্ত খাদ্য যেনেকৈ বেলৰ চৰ্বত, আপুনি তিয়হ খাব পাৰে, লগতে আমি যে তৰমুজ আজিকালি ৰাস্তাত পোৱা যায়, তৰমুজ খাব পাৰে। তো সেইবিলাকৰ আমাৰ ভিতৰৰ পৰা ঠাণ্ডা দিয়ে। তো আৰু ভিটামিনো পাওঁ, লগতে আমি ভিতৰৰ পৰা ঠাণ্ডাও পাই যাওঁ। আৰু আমি যিমান পাৰোঁ বাহিৰৰ খোৱা এভইড কৰিব লাগে। তো বাহিৰত কিছুমানে এই যে পিজ্জা, বাৰ্গাৰ, লগতে আমি পকৰি, আজিকালি দোকানত পকৰি খাওঁ, তাৰপিছত চাওমিন খাওঁ। তো এনেধৰণৰ যোনবিলাক মছলাজাতীয় তেল থাকে, বহুত তেলজাতীয়, এইবিলাক খাবলৈ বহুত টেষ্টি, খাওঁতে বহুত ভাল লাগে, কিন্তু সেইবিলাকৰ প্ৰভাৱ পিছত বেয়া পৰে। কিছুমানৰ ফেচটো অইলি হৈ যায়, আৰু কিছুমানৰ পিম্পলছ হয়, পিম্পলছ হোৱাৰো কাৰণো সেইবিলাক খোৱা হয়, মানে বাহিৰত যোনবিলাক আমি মছলাযুক্ত খাদ্য খাওঁ। তো যিমান পাৰে আপুনি স্পাইচি, অইলি, মছলাযুক্ত খাদ্যৰ পৰা দূৰত থাকিব, আৰু লগতে ঠাণ্ডাযুক্ত খাদ্য খাব। নম্বৰ 3, চেঞ্জ ইউৰ ফেচ ৱাছ। তো এইটো কিয় কৈছোঁ, যেনেকৈ আমি গৰম দিনত কি কৰোঁ, আমি হাফ স্পৰ্টিং, হাফ টি চাৰ্ট পিন্ধোঁ, কাৰণ যাতে আমাৰ গৰমটো কম লাগে। আকৌ আমি ঠাণ্ডাৰ দিনত কি পিন্ধোঁ, চুৱেটাৰ, জেকেট, যাতে আমাৰ ঠাণ্ডাটো কম লাগে, গৰম গৰম ফিল হয়। তো সেইকাৰণে আমাৰ এইটো গৰম ঠাণ্ডাৰ অনুযায়ী আমি কাপোৰো সলনি কৰোঁ। তো ঠিক তেনেদৰে আমাৰ ফেচ ৱাছটো সলনি কৰিব লাগে, কাৰণ ঠাণ্ডাৰ দিনত আমাৰ ফেচটো এনেই শুকান হৈ থাকে, ড্ৰাই হৈ থাকে। তো এনেধৰণৰ ফেচ ৱাছ ইউজ কৰিব লাগে, যোনটোৱে আমাৰ ফেচটো নৰ্মেল কৰে বা আমাৰ ফেচটো অলপ অইলি দিয়ে। আৰু গৰমৰ দিনত এনেই আমি গৰমত ওলাই গ'লেতো এনেই ফেচটো অইলি হৈ যায়, ঘামে, ফেচটো গৰম হ'লে আৰু কি শৰীৰ ঘামিব, ফেচ ঘামিব, আৰু ফেচটো অইলি হৈ যাব। তো সেইকাৰণে এনেধৰণৰ ফেচ ৱাছ ইউজ কৰিব লাগে, যোনটোৱে আমাৰ ফেচৰ মানে এক্সট্ৰা অইলটো যাতে ওলাই দিয়ে। তো আপুনি সেইকাৰণে ফেচ ৱাছটো চেঞ্জ কৰি ল'ব ঋতু অনুযায়ী, মানে গৰম ঠাণ্ডা অনুসৰি আপুনি ফেচ ৱাছটো চেঞ্জ কৰি ল'ব। নম্বৰ 4ত আজৰি সময় পালেই মানুহে কি কৰে, নিজৰ ফেচৰ ওপৰত এক্সপেৰিমেণ্ট কৰিব লয়। তো কিছুমান মানুহে কিবা এটা কয়, মানে কোনো এজনে কিবা এটা ক'লে, সেইটো শুনি নিজৰ ফেচত এক্সপেৰিমেণ্ট কৰিব আৰম্ভ কৰি দিয়ে, লগাই দিয়ে, ক্ৰীম লগাই দিলে বা কিবা কিবি লগাই দিয়ে। তো তাৰ পৰা কি হয়, কিছুমানৰ পিম্পলছ হোৱা দেখা পোৱা যায়, আৰু নহ'লে কিছুমান ফেচৰ ব্লেকনেছ আহি যায়, বা কিবা কিবি হৈ যায়। মানে সেইকাৰণে আপুনি এক্সপেৰিমেণ্ট নকৰিব। আৰু আপুনি দিনত দুবাৰৰ বেছি ফেচ ৱাছ নকৰিব। যিমান পাৰে আপুনি দুবাৰেই কৰিব, 3বাৰ কৰিব নালাগে, 4বাৰ কৰিব নালাগে, যিমান পাৰে কম কৰিব, দুবাৰ, দিনত দুবাৰ ফেচ ৱাছ কৰিব। আৰু কি, যদি আপোনাৰ ফেচত কোনো পিম্পলছ নাই বা ফেচটো ঠিক আছে, তেতিয়াহ'লে আপুনি সপ্তাহত এদিন ফেচ মাস্ক ইউজ কৰিব পাৰে। তো ফেচ মাস্কৰ কাৰণে আপুনি মুলতানী মাটি ইউজ কৰিব পাৰে, যোনটো আপুনি ফেচত লগালে অলপ 15-20 মিনিট ৰাখিলে, তাৰপিছত ধুই দিব পাৰে। তো এনেদৰে আপোনাৰ ফেচৰ গ্ল' আৰু ক্লিয়াৰনেছ আনিব পাৰে। নম্বৰ 5ত ছানস্ক্ৰীম। তো ছানস্ক্ৰীম আমাৰ বাহিৰত ওলাই যোৱাৰ কাৰণে এটা অত্যন্ত প্ৰয়োজনীয় প্ৰডাক্ট হয়। তো ছানস্ক্ৰীমে আমাৰ কি কৰে, আমাৰ সূৰ্যৰ পৰা অহা যোনটো অতি বেঙুনীয়া ৰশ্মি, যোনটো আমাৰ ফেচত বেয়া এফেক্ট কৰে, তাৰ পৰা সুৰক্ষা প্ৰদান কৰে। তো যদি আপুনি বেছি গৰম ঠাইত ওলাই যায়, তেতিয়াহ'লে আপুনি 55 SPF থকা ছানস্ক্ৰীম ইউজ কৰিব পাৰে। আৰু যদি বেছি মিডিয়াম গৰম হয়, তেতিয়াহ'লে আপুনি 30+ যোনটো আছে SPF থকা, সেই ছানস্ক্ৰীমটো আপুনি ইউজ কৰিব পাৰে। আৰু ছানস্ক্ৰীম ইউজ কৰাৰ নিয়ম আছে। ছানস্ক্ৰীম আপুনি বাহিৰত ওলাই যোৱাৰ 20 মিনিট আগতে আপুনি ছানস্ক্ৰীমটো লগাই ল'ব, লগাই অলপ ৰেষ্ট ল'লে তাৰপিছতে ওলাই যাব। মানে বাহিৰত ওলাই যোৱাৰ 20 মিনিট আগতেহে ছানস্ক্ৰীমটো লগাব।